নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ৰেচিপি লৈ আজি আকৌ আহিলোঁ। আজি বনাম টমেটো মেগী। গোৱাত গৈছিলোঁ আৰু এজনী আণ্টিয়ে বনাইছিলোঁ, বহুত টেষ্টি আছিল। গতিকে তাতে ৰেচিপিটো শিকি আহিলোঁ আৰু ফ্ৰাই অইলত পানীখিনি দি গৰম হোৱাত তাতে নিমখ অকণ দিলোঁ, অকণমান ধনিয়া গুড়া দিলোঁ আৰু 2টা বিলাহী মিক্সি কৰি তাত ঢালি দিলোঁ আৰু গৰম হোৱাত তাতে দি দিলোঁ মেগীখিনি আৰু মেগীখিনি দিলোঁ। তাত দিলোঁ যিটো পেকেটৰ ভিতৰতে থাকে মেগী মছলা, আৰু তাত এটা স্পেচিয়েল বস্তু এড কৰিব লাগে, সেইটো হ'ল বেলেগকৈ যে কিনিব পাৰিম মছলা মেজিক, যিটো মেগী মছলা, সেইটো ভালদৰে ঢালি দিম। এটা পেকেট, 2টা পেকেট দিলে আৰু টেষ্টি হ'ব, কিন্তু মই এটা পেকেটেই দিলোঁ, যিহেতু মানে মোৰ ছোৱালীজনীও খাব। আৰু এয়া ভালদৰে উতল আহিছে। যেতিয়া মেগীখিনি ভালদৰে সিজি যাব, তেতিয়া তাত দিম অলপ বাটাৰ আৰু লগে লগে তাত ঢালি দিম অলপ ধনিয়া পাত। বছ, মেগী ৰেডি। আৰু এনেকৈ টমেটো মেগী খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন দেই। মই হ'লে খুব ভাল পাওঁ। আপোনালোক যদি কেতিয়াবা গোৱাত যায়, এই টমেটো মেগীটো খাবলৈ নাপাহৰিব দেই। আৰু যদি মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু মোৰ পেজটো যদি নতুনকৈ চাইছে ফ'ল' কৰি দিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাটছিং।